মুগা সাজেৰে বিহু উদযাপন কৰিলে গৰিমাই জুবিন গাৰ্গক বাৰু পাহৰি গ'ল নেকি? জুবিন গাৰ্গ বিহীন এইটো প্ৰথম বহাগ বিহু মানে জুবিন গাৰ্গৰ সংগীত অনুষ্ঠান। তেওঁৰ অনুষ্ঠান চাবলৈ ৰৈ থাকে হেজাৰ হেজাৰ দৰ্শক। অসমৰ ইমূৰৰ পৰা সিমূৰত সকলোতে কেৱল জুবিন, কিন্তু এইবাৰ আৰু একোৱেই নাই। সকলো খালী, কিবা যেন হেৰাই গৈছে। ৰঙালীৰ ৰং যেন উকা হৈ পৰিছে। বিহু অনুষ্ঠান আৰম্ভ কৰাৰ আগতে জুবিন গাৰ্গৰ আশীষ বিচাৰি জুবিন ক্ষেত্ৰত গৈছে দীপলিনা ডেকা, লগতে আন বহুতে। তেওঁ কৈছে জুবিন দাবিহীন বহাগ কোনেও মানি ল'ব পৰা নাই। প্ৰত্যেকজন অসমীয়াই বহুত দুখ পাইছে। জুবিন গাৰ্গবিহীন গৰিমা গাৰ্গৰ প্ৰথম বিহু, এয়া যেন মানি লোৱাটো সহজ হ'ব। হেজাৰ দুখৰ মাজতে মুগা সাজপাৰ পিন্ধি জুবিন ক্ষেত্ৰত উপস্থিত হয় গৰিমাই। তেওঁৰ চকু পানী কোনোমতে ৰখাব পৰা নাই। জুবিন ক্ষেত্ৰত উপস্থিত হৈ ভাঙি পৰে গৰিমা গাৰ্গে। স্বামী জুবিনক এক মুহূৰ্তৰ বাবেও পাহৰিব পৰা নাই গৰিমাই। জুবিনবিহীন ৰঙালী বিহু একেবাৰেই ৰংহীন। পিছে আপোনালোকৰ ভিডিঅ'টো কেনে লাগিল জনাব। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।